আহোম ৰাজতন্ত্ৰৰ চতুৰ্থখন স্থায়ী ৰাজধানী আছিল ৰংপুৰ। 1696 খ্ৰীষ্টাব্দত ৰাজসিংহাসনত উঠি স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ৰাজধানী নিৰ্মাণ কৰিছিল। ৰংপুৰ নগৰৰ চাৰিসীমা আছিল উত্তৰে দিখৌ নৈ, দক্ষিণত নামদাং, পূবত বাঁহগড় আৰু পশ্চিমত দিখৌ আৰু নামদাং লগলগা খণ্ড। দক্ষিণ ফালৰ নগৰৰ দুৱাৰমুখ আছিল নামদাঙৰ শিলৰ সাঁকো। ৰংপুৰ নগৰ দীঘলে 12 মাইল আৰু পথালিয়ে 10 মাইল আছিল। ৰংপুৰৰ টেঙাবাৰীত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজকাৰেং নিৰ্মাণ কৰি চাৰিওদিশে 3টা গড় মাৰিছিল। একেবাৰে বাহিৰৰ গড়টো ৰাজগড়। কাৰেঙলৈ সোমোৱাবলৈ ইয়াত 3খন দুৱাৰ আছিল। ৰাজগড়ৰ ভিতৰৰ ফালে ভিতৰৰ গড়টো আছিল 3খন দুৱাৰ। কাৰেঙৰ একেবাৰে কাষতে থকা গড়টো ইটাৰে নিৰ্মাণ কৰা হৈছিল। 1696 খ্ৰীষ্টাব্দৰ পৰা 1795 খ্ৰীষ্টাব্দলৈ প্ৰায় 100 বছৰ কাল ৰাজধানী ৰংপুৰৰ পৰা ছগৰাকী স্বৰ্গদেৱে ৰাজকাৰ্য পৰিচালনা কৰিছিল। আহোম ৰাজতন্ত্ৰত স্বৰ্গদেউসকলে ৰংপুৰৰ ৰাজধানীৰ ওচৰতে এখন চিৰিয়াখানা স্থাপন কৰিছিল। এই চিৰিয়াখানাখন প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা হৈছিল আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে এই চিৰিয়াখানা নিৰ্মাণৰ কাম আৰম্ভ হয়। জয়সাগৰ পুখুৰীৰ এমাইল পশ্চিমে আৰু এটি ৰোডৰ দক্ষিণ দাঁতিত জেৰেঙা পথাৰত ঐতিহাসিক পহুগড় বা পহুগড় অৱস্থিত। এই পহুগড়ৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰিলে গড়টো যে বিচিত্ৰ বুদ্ধি খটুৱাই নিৰ্মাণ কৰা হৈছিল সেই কথা অনুমান কৰিব পৰা যায়। কিছুসংখ্যক লোকে কোৱা মতে ইয়াত ৰজাই পহু চিকাৰ কৰিবৰ বন্দোবস্ত কৰিছিল, কিন্তু এই কথাটো সিমান সমৰ্থনযোগ্য নহয়, কিয়নো কোনো লোকেই বন্ধনত থকা জীৱক বধ কৰি চিকাৰৰ আমোদ প্ৰমোদ উপভোগ কৰে বুলি বিশ্বাস কৰিব পৰা নাযায়। সম্ভৱত এই পহুগড়ৰ প্ৰথম নাম আছিল পশুগড়, কিন্তু মানুহৰ মুখত পৰি ইয়াৰ নাম পিছলৈ পহুগড়ত পৰিণত হয়। পহুগড় বা পহুগড়ত স্বৰ্গদেৱে নানা পহু, বাঘ ভালুক আদি ৰাখিছিল আৰু খাৱৈবোৰত নানা ৰকমৰ মাছ কাছ ৰখাৰ দিহা কৰিছিল। এই পহুগড়টোৰ মাটিকালি প্ৰায় 350 বিঘা। ইয়ালৈ সোমোৱা বাটত 2খন শাল কাঠৰ দুৱাৰ আছিল। চাৰিওকাষে বৰ দৰ খাৱৈ আছিল। আহোম স্বৰ্গদেউসকলৰ 8কোণীয়া মোহৰৰ দৰে পহুগড়ৰো ভিতৰত 8টা গড় আছিল। গড়বোৰৰ ওপৰত ভাগ ভাগকৈ বিভিন্ন জীৱ জন্তু যেনে বাঘ, ভালুক, হৰিণ, ঘোঁৰা, গড়, মেথোন, ছাগলী আদি ৰখাৰ ব্যৱস্থা কৰিছিল। খাৱৈবোৰত ভাগ ভাগকৈ মাছ কাছ, ঘৰিয়াল আদি বিভিন্ন জলচৰ জীৱ বেৰ দি বা বান্ধি ৰখা হৈছিল। চাৰিওফালে মানুহ অহা যোৱা কৰিবৰ কাৰণে বাটৰ ব্যৱস্থা আছিল। সেই বাটসমূহেদি মানুহে জীৱ জন্তু আদি চাবৰ কাৰণে গৈছিল। দুৱাৰমুখত সোমোৱা বাটত 2টা পুখুৰীৰ দৰে দ খাল আছিল। পহুগড়ৰ পশ্চিম দাঁতিয়েদি টাং ৰোডক দক্ষিণে থকা কালু গাঁৱক চাংমাই গাঁৱৰ আলিৰ লগত লগ লগাইছে। ইয়াৰ পৰা চাংমাই গাঁও প্ৰায় 1.5 মাইল দূৰত্বত অৱস্থিত। স্বৰ্গদেৱে পশুবিলাকৰ তদাৰক আৰু যত্ন ল'বৰ বাবে বিভিন্ন বিষয়া আৰু পাইক নিয়োগ কৰিছিল। হাতী বৰুৱা, ঘোঁৰা বৰুৱা, কুকুৰা চোৱা বৰুৱা, শেন চোৱা বৰুৱা, বৰ বৰুৱা,
আদি বিষয়াসকলক এই কামৰ কাৰণে নিয়োগ কৰা হৈছিল। নদ নদী সৰোবৰে পৰিপূৰ্ণ শ্যামবৰণীয়া গিৰিমালাৰ দ্বাৰা সুশোভিত সুজলা সুফলা এই পশুগড় পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰস্থল ৰূপে পৰিণত কৰাৰ সম্পূৰ্ণ সুবিধা আছে। ৰংপুৰত ৰাজধানী থকাৰ সময়ত জয়সাগৰ পুখুৰীৰ পশ্চিমলৈ আৰু মানকটা আলিৰ পূবত এই পশুগড়টো নিৰ্মাণ কৰা হৈছিল। জেৰেঙা পথাৰৰ মাজত গড়েৰে মেৰাই লোৱা এই ঠাই আছিল ৰজাঘৰীয়া মীন পামু। ইয়াৰ ভিতৰত পূবা পশ্চিমাকৈ 12টা খাৱৈ আছিলে। প্ৰত্যেকটো 100 ফুট বহল আৰু 8 ফুট দ আছিল। খাৱৈবোৰৰ মাজৰ ওখ ঠাইবোৰ পশুৰ বিচৰণভূমি আছিল আৰু ইয়াত পশু চৰিবৰ সুবিধাৰ কাৰণে দুবৰি বন ৰুই দিয়া হৈছিল। পহুগড়ৰ ভিতৰত উত্তৰ কাষে মাছৰ পোনা ডাঙৰ কৰিবৰ বাবে 2টা পুখুৰী আছিল। পোনাবোৰ ডাঙৰ হ'লেই তাৰ পৰা ধৰি আনি খাৱৈবোৰত মেলি দিয়া হৈছিল। খাৱৈবোৰৰ পানী শুকাই নাযাবৰ বাবে আৰু ভিতৰত থকা পহুবোৰ পলাই যাব নোৱাৰাকৈ ইয়াৰ চাৰিগড়ৰ ওপৰত বেৰা আৰু গড়ৰ বাহিৰ কাষে আহল বহল দ খাৱৈ আছিল। জেৰেঙা পথাৰৰ মাজেদি বৈ যোৱা ডিমৌ নৈখন পহুগড়ৰ পশ্চিম ফালে বাহিৰ খাৱৈৰ ওপৰেদি বোৱাই দিয়া হৈছিল, যাতে পহুগড়ৰ চাৰি খাৱৈৰ লগতে ভিতৰৰ খাৱৈসমূহৰ পানী শুকাই নাযায়। এই পহুগড়ত সোমাবলৈ 2খন শাল কাঠৰ দুৱাৰ আছিল। ইয়াক জাপ দুৱাৰ বুলিও কোৱা হৈছিল। বৰ্তমান পহুগড় পুৰাতাত্ত্বিক বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰিছে আৰু তাত বিভিন্ন পক্ষীৰ কলৰৱ সকলো সময়তে দেখা পোৱা যায়। উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে পহুগড় এক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হোৱাৰ সম্পূৰ্ণ সুযোগ আছে।